আজি আমাৰ কাৰণে এটা পবিত্ৰ দিন। তো আজি হ'ল হনুমান জয়ন্তী। তো সেইকাৰণে আমি আহিছোঁ গুৰুকুলত। তো এইখন আচলতে এখন আশ্ৰম। তো এই আশ্ৰমখনত ৩-৪টা মন্দিৰ আছে। সন্মুখত এইটো হনুমান মন্দিৰ, এইটো ৰাম মন্দিৰ, এইটো হ'ল শিৱ মন্দিৰ আৰু কাষতে এইটো নৱগ্ৰহ মন্দিৰ। ভাই ক'ত ঘৰ? মোৰ ঘৰ লখিমপুৰ। লখিমপুৰত না? বঢ়িয়া। তো এইটো নৱগ্ৰহ মন্দিৰ আৰু কাষত এটা গণেশৰ মন্দিৰো আছে। আৰু এয়া হনুমান মন্দিৰত পূজা চলি আছে। আৰু এয়া প্ৰসাদ। আৰু এইটো হ'ল ৰাম মন্দিৰ আৰু ৰাম মন্দিৰত বৰ্তমান হোম চলি আছে। তো প্ৰভু হনুমানে সকলোৰে মংগল কৰক, সকলোকে সুখত ৰাখক, সেইটোৱে প্ৰাৰ্থনা কৰিলোঁ। জয় শ্ৰীৰাম।